নমস্কাৰ মই ঋতু মেধি স্বাগতম জনাইছো টাইম এইটলৈ আৰু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ সংবাদ বহিৰাজ্যত সুৰক্ষিত নহয় অসমৰ যুৱক বিভিন্ন সময়ত বহিৰাজ্যলৈ অসমৰ যুৱক সিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা ঘটনা পৰিলক্ষিত হৈ আহিছে আৰু তাৰ মাজতে এতিয়া যেন বহিৰাজ্যত সুৰক্ষিত নহয় অসমৰ যুৱক আৰু সৰু এখন কাজিয়াৰ সূত্ৰপাত হোৱাৰ বাবে তালিবানী শাস্তি প্ৰদান কৰিলে বহিৰাজ্যৰ স্বত্বাধিকাৰীয়ে সেই দৃশ্যাংশ আমি পোনপ্ৰথমে টাইম এইটৰ দৰ্শকসকলক দেখুৱাই লৈছো অসমৰ যুৱকক নিৰ্যাতন আৰু প্ৰহাৰ কৰিলে বহিৰাজ্যৰ যুৱকে আৰু সলিম খান নামৰ এজনে নিৰ্মম অত্যাচাৰ কৰিলে অসমৰ যুৱকজনক আৰু দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু এটা সৰু এখন কাজিয়াৰ সূত্ৰপাত হোৱাৰ বাবে বহিৰাজ্যৰ যুৱকে দুজনকৈ কৰ্মচাৰীক মজিৰাত বগৰাই লৈ বেয়াকৈ তালিবানী শাস্তি দিয়া পৰিলক্ষিত হ'ল সেই দৃশ্যাংশ দেখুৱাইছো আমি টাইম এইটৰ দৰ্শকসকলক সলিম খান নামৰ এজনে নিৰ্মম অত্যাচাৰ কৰিলে অসমৰ যুৱকক সেই দৃশ্যাংশ দেখুৱাই আছো আমি টাইম এইটৰ দৰ্শকসকলক বেংগালুৰুত সিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছিল অসমৰ দুজনকৈ যুৱক আৰু সৰু এখন কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছতেই সলিম খান নামৰ এইজন মেনেজিং এডিটৰে মজিয়াত বগৰাই লৈ তালিবানী শাস্তি প্ৰদান কৰিলে অসমৰ যুৱকক আৰু সেই দৃশ্য ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত আৰু এজেন্সিটোৰ নাম বাংগালুৰু সিকিউৰিটি এজেন্সি এণ্ড হাউচ কিপিং সাৰ্ভিস আৰু এই হাউচ কিপিং সাৰ্ভিসটোৰ সিকিউৰিটি গাৰ্ড কামত নিয়োজিত হৈ আছিল অসমৰ দুজনকৈ যুৱক আৰু সৰু এটি কাজিয়াৰ সূত্ৰপাত হোৱাৰ বাবে সলিম খান নামৰ এইজন ধুৰন্ধৰে অসমৰ এজন যুৱকক এইদৰে মাটিত পেলাই তালিবানী শাস্তি প্ৰদান কৰা পৰিলক্ষিত হ'ল আৰু কৰ্মক্ষেত্ৰে বাংগালুৰুত সিকিউৰিটি গাৰ্ড হিচাপে আছিল যুৱকজন সেই দৃশ্যাংশ পুনৰবাৰ দেখুৱাইছো টাইম এইটৰ দৰ্শকসকলক যিসমূহ দৃশ্যাংশ সম্পাদন নকৰাকৈ আমি টাইম এইটৰ দৰ্শকসকলক দেখুৱাব নোৱাৰো কিদৰে মাটিত বগৰাই লৈ তালিবানী শাস্তি প্ৰদান কৰিছে এইজন মেনেজিং এডিটৰে অসমৰ যুৱকক বেংগালুৰু সিকিউৰিটি এজেন্সি এণ্ড হাউচ কিপিং সাৰ্ভিস নামৰ প্ৰতিষ্ঠানটোৰ মেনেজিং এডিটৰ এইজন সলিম খান আৰু এইজন ধুৰন্ধৰ সলিম খানে অসমৰ এজন যুৱকক এইদৰে মাটিত পেলাই তালিবানী শাস্তি দিয়া পৰিলক্ষিত হ'ল আৰু সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতো আৰক্ষীয়ে এতিয়া কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় এই মুহূৰ্তত জনাই আছে এক বিগ ব্ৰেকিং নিউজ বহিৰাজ্যত অসমৰ যুৱকক তালিবানী শাস্তি প্ৰদান কৰিছে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে সলিম খান নামৰ এইজন ধুৰন্ধৰে প্ৰদান কৰিছে তালিবানী শাস্তি সেই দৃশ্যাংশ পুনৰবাৰ দেখুৱাইছো কিদৰে মজিয়াত বগৰাই লৈ গছকি তালিবানী শাস্তি প্ৰদান কৰিছে এগৰাকী অসমৰ যুৱকক কৰ্মসূত্ৰে বাংগালুৰুত সিকিউৰিটি এজেন্সিৰ নিয়োজিত হৈ আছিল অসমৰ যুৱকজন আৰু সৰু এখন কাজিয়াৰ সূত্ৰপাত হোৱাৰ বাবে মেনেজিং এডিটৰে এইদৰে তালিবানী শাস্তি পৰিলক্ষিত হ'ল আৰু এই মুহূৰ্তত মন্তব্য আছে আমাৰ হাতত আৰক্ষী অধীক্ষকৰ মন্তব্য আছে সেই মন্তব্য শুনাই লৈছো ಸಿಕ್ಯೂರಿಟಿ ಏಜೆನ್ಸಿ ಇದೆ ಅದು MD ಸಲೀಂ ಖಾನ್ ಅಂತ ಹೇಳಿ ಇಬ್ಬರು ಇವರಿಗೆ ಸೆಕ್ಯೂರಿಟಿ ಗಾರ್ಡ್ಗೆ ಇದು ಕೊಡ್ತಾ ಇದ್ದ ಅಂತ ವಿಡಿಯೋ ವೈರಲ್ ಆಗಿದೆ ಇದರಲ್ಲಿ ನಾವು HSR ಪೊಲೀಸ್ ಸ್ಟೇಷನ್ನಲ್ಲಿ 307 ಕೇಸ್ ಬುಕ್ ಮಾಡಿದ್ದೀವಿ ಸೊ ನೋಟು ತೊಗೊಂಡು ನಾವು ಮಾಡಿದ್ದೀವಿ ಇದರಲ್ಲಿ 6 ಜನ ಟೋಟಲ್ ಅಕ್ಯೂಸ್ಡ್ ಆಗಿದ್ದಾರೆ ಔಟ್ ಆಫ್ ದ್ಯಾಟ್ ನಾವು ಇಬ್ಬರಿಗೆ ಸೆಕ್ಯೂರ್ ಮಾಡಿದ್ದೀವಿ ಸಲೀಂ ಖಾನ್ ಇನ್ನೂ ಸಿಗಬೇಕು ಸರ್ ಏನಕ್ಕೆ ಅದು ನಾವು ಸರಿಯಾಗಿ ಈಗ ರೀಸನ್ ನಮಗೆ ಗೊತ್ತಾಗ್ತಾ ಇಲ್ಲ ಯಾಕೆಂದರೆ ಇನ್ನು ಸಲೀಂ ಖಾನ್ ಸಿಕ್ಕಿಲ್ಲ ಬೇರೆ ಬೇರೆ ವರ್ಷನ್ಸ್ ನಮಗೆ ಬರ್ತಾ ಇದೆ ಬಟ್ ಇದು ಫಸ್ಟ್ ಅವನು ಸಿಗಲಿ ಅದಾದ ನಂತರ ನಮಗೆ ಗೊತ್ತಾಗುತ್ತೆ ಸರಿಯಾಗಿ ಯಾಕೆ ಬಿಕಾಸ್ ಇಬ್ಬರು ಅಲ್ಲೇ ಕೆಲಸ ಮಾಡ್ತಾಯಿದ್ರು ಅಸ್ಸಾಂದವರು ಅಲ್ಲೇ ಕೆಲಸ ಮಾಡ್ತಾಯಿದ್ರು ಅದೇ ಸೆಕ್ಯೂರಿಟಿ ಏಜೆನ್ಸಿನಲ್ಲಿ ಕೆಲಸ ಮಾಡ್ತಾಯಿದ್ರು ಅದೇ ಇಬ್ಬರು ಸೆಕ್ಯೂರಿಟಿ ಗಾರ್ಡ್ আসামদವರು ಅಲ್ಲಿ দুজনকৈ কৰ্মচাৰীক মজিয়াত বগাই লৈ বেয়াকৈ অত্যাচাৰ কৰা পৰিলক্ষিত হ'ল আৰু সেই মন্তব্য দিলে আৰক্ষী অধীক্ষক আৰু অসমৰ নাম প্ৰতিস্ফুট হৈছে
তেখেতৰ মন্তব্যত আৰু অসমৰ যুৱকক নিৰ্যাতন আৰু প্ৰহাৰ কৰিছে বহিৰাজ্যৰ লোকে সলিম খান নামৰ এজনে নিৰ্মম অত্যাচাৰ কৰিছে অসমৰ যুৱকজনক সেই দৃশ্যাংশ পুনৰবাৰ দেখুৱাইছো টাইম 8ৰ দৰ্শকসকলক এইজনেই সেইজন ধুৰন্ধৰ সলিম খান কৰ্মসূত্ৰে বাংগালুৰুত সিকিউৰিটি গাৰ্ড হিচাপে গৈছিল অসমৰ যুৱকজন আৰু আক্ৰমণকাৰী ব্যক্তিগত সিকিউৰিটি এজেন্সিৰ মেনেজিং ডাইৰেক্টৰ সলিম খান আৰু এইজন সলিম খানেই সংঘটিত কৰিছে এনে ধৰণৰ অমানৱীয় ঘটনা মানৱতাক ভুলণ্ঠিত কৰা ঘটনা সংঘটিত হৈছে বাংগালুৰুত আৰু বাংগালুৰুৰ সিকিউৰিটি এজেন্সি অফ এটা ব্যক্তিগত প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ঘটনা আৰু এই ব্যক্তিগত প্ৰতিষ্ঠানটোৰ মেনেজিং ডাইৰেক্টৰ সলিম খান নামৰ ব্যক্তিজনে তালিবানী শাস্তি প্ৰদান কৰিছে অসমৰ যুৱকক আৰু সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু সম্প্ৰতি যুৱকজনে আৰক্ষীৰ ওচৰত দাখিল কৰিছে এজাহাৰ আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিভিন্ন সময়ত বহিৰাজ্যলৈ অসমৰ যুৱক বিভিন্ন কৰ্মসূত্ৰে সংস্থাপন লাভ কৰা পৰিলক্ষিত হয় আৰু তাৰ মাজতে অসমৰ যুৱকক বহিৰাজ্যত প্ৰহাৰ আৰু নিৰ্যাতন কৰা পৰিলক্ষিত হ'ল সৰু এখন কাজিয়াৰ সূত্ৰপাতৰ বাবে অসমৰ যুৱকক মজিয়াত বগৰাই তালিবানী শাস্তি প্ৰদান কৰা হ'ল আৰু ডিঙিত ভৰিৰে গছকি মেনেজিং ডাইৰেক্টৰে এইদৰে তালিবানী শাস্তি প্ৰদান কৰিলে আৰু সমগ্ৰ দৃশ্যবন্দী হ'ল এটা কেমেৰাত আৰু এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে আৰু দুজনকৈ কৰ্মচাৰীক মজিয়াত বগৰাই লৈ বেয়াকৈ অত্যাচাৰ কৰা এইজন ধুৰন্ধৰ সলিম খানৰ বিৰুদ্ধে প্ৰশাসনে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় সম্প্ৰতি যুৱকজনে আৰক্ষীৰ ওচৰ চাপিছে আৰু আৰক্ষীৰ ওচৰত দাখিল কৰিছে এখন এজাহাৰ আৰু সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক পৰ্যায়ৰ তদন্ত আৰু সলিম খানৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় আৰু সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে এইটো ভাইৰেল ভিডিঅ'য়ে আৰু আক্ৰমণকাৰী ব্যক্তিগত সিকিউৰিটি এজেন্সিৰ মেনেজিং ডিৰেক্টৰ বুলি জানিব পৰা গৈছে আৰু দুজনকৈ কৰ্মচাৰীক মজিয়াত বগৰাই লৈ বাংগালুৰু সিকিউৰিটি এজেন্সি এণ্ড হাউচ কিপিং ছাৰ্ভিচৰ মেনেজিং ডাইৰেক্টৰ সলিম খান নামৰ লোকজনে সংঘটিত কৰিছে এনে ধৰণৰ ঘটনা আৰু সলিম খানে নিৰ্মম অত্যাচাৰ কৰিছে অসমৰ যুৱকক পুনৰবাৰ জনাইছো অসমৰ যুৱক সুৰক্ষিত নহয় এতিয়া বহিৰাজ্যত বিভিন্ন সময়ত বিভিন্ন কামত কৰ্মসংস্থাপনৰ যোগেদি সংস্থাপন লাভ কৰি আছে অসমৰ যুৱকে কিন্তু কিমান সুৰক্ষিত বহিৰাজ্যত অসমৰ যুৱক এই দৃশ্যই তুলুঙা ফুফুলা স্বৰূপটো উদঙাই দিছে আৰু আক্ৰমণকাৰী মেনেজিং ডাইৰেক্টৰে এইদৰে মজিয়াত বগৰাই তালিবানী শাস্তি প্ৰদান কৰিছে অসমৰ যুৱকক